নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আপোনালোকক প্ৰতিভা ইউটিউব চেনেলটোলৈ। আজি আপোনালোকৰ কাৰণে মই নতুন এটা টপিক লৈ আনিছোঁ যে ছাদৰ ওপৰত আপোনালোকে কেনেকৈ খেতি কৰিব পাৰিব তাৰ ওপৰত। আৰু এই টেকনিকটো যে অকল ছাদৰ ওপৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব তেনেকুৱা কোনো কথা নাই। আপোনালোকে যদি ছাদ নাই, যদি মাটিত কৰিব বিচাৰে, তেতিয়াহ'লে মাছৰ কাৰ্টনৰ থ্ৰুৱেদি মাটিটো এই টেকনিকটো আপোনালোকে ইউজ কৰিব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আপোনালোকে জানেই মই কিবা এটা কাম প্ৰেক্টিকেলি কৰি চাওঁ, আৰু যদি মই সুফল পাওঁ তেতিয়াহে আপোনালোকক তাৰ বিষয়ে মই কওঁ। এই ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। তেতিয়াহ'লে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে ভিডিঅ'টো বনামকৈ বহুত দিনেই হৈ গ'ল, কিন্তু মই বনাবলৈ সময় পোৱা নাছিলোঁ। আৰু ইতিমধ্যে মই বহুতো ফচল ইয়াৰ পৰা মই লৈছোঁ, আৰু মাত্ৰ মই এটা মাছৰ কাৰ্টুনত কৰিছিলোঁ, আপোনালোকে দেখিবলৈ পাব। আৰু মই আচলতে য'ত খেতি কৰিছোঁ ইয়াতে মই থকা নহয় সদায়, আৰু সেইকাৰণে মোৰ ইয়াৰ যিহেতু চটপত ডাইৰেক্ট ৰ'দটো পৰে, আৰু সেইবাবে গছবোৰ মাজে মাজে লিৰিলি যায়। আপোনালোকে এনেকুৱা ঠাইত খেতি কৰিব যাতে আপোনালোকে সদায় পানী দিব পাৰে। যদি বৰষুণ নিদিয়ে, বৰষুণ দিলে আপোনালোকে কোনো পানী দিব নালাগে। আৰু এটা মাছৰ কাৰ্টুনত আপোনালোকে 3 জোপামান দিব। মই ইয়াতে 4 জোপা দিছিলোঁ। ইয়াত দেখিছে আপোনালোকে গুৰিটো, এইটো হৈছে এটা মাছৰ কাৰ্টুন। আৰু মাছৰ কাৰ্টুনৰ কাৰণে মাটি কেনেকৈ প্ৰস্তুত কৰিব সেই সকলোখিনি মই আপোনালোকক আগতে ভিডিঅ' বনাই থৈছোঁ। মাটি কেনেকৈ প্ৰস্তুত কৰিব আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, আৰু মাটি সেইদৰে প্ৰস্তুত কৰিব। আৰু ইয়াতে আপোনালোকে ইমানকণমান তলত আপোনালোকে গুটিবোৰ দিব। গুটিবোৰ দি পেলাই যদি বৰষুণ নিদিয়ে আপোনালোকে অলপমান পানী ছটিয়াই থাকিব, আৰু দেখিব লাহে লাহে পুলিবোৰ ওলাইছে। আৰু মই তাৰ পাছতে যিবোৰ আমাৰ ঘৰৰ পাছত ছাদত যিবোৰ ৰদ থাকে, সেই ৰদৰ মাজত মই খুঁটা পুতি দিছোঁ। আৰু আপোনালোকে এইদৰে খুঁটা নুপুতিও ডাইৰেক্ট যদি ৰছী বান্ধি দিয়ে এনেকৈ, আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া মোৰ কুন্দুলি গছ, আৰু এয়া মোৰ ছিঙিবলৈ সময় নোপোৱাৰ কাৰণে কুন্দুলি দেখিছে পকিয়ে গৈছে কুন্দুলি। আৰু সেইজোপা কুন্দুলি গছ, তাৰপাছতে এইবোৰ হৈছে আমাৰ জিকা গছ। এয়া জিকা এটা লাগি আছে। আৰু এইদৰে যদি আপোনালোকে ৰছী বান্ধি দিয়ে, ৰছী বান্ধি পেলাই ইডালৰ পৰা সিডালৈ যদি ৰছী বান্ধি দিয়ে, তেতিয়াও আপোনালোকে সেইভাগেও খেতিটো কৰিব পাৰিব। আৰু যদি বাঁহ থাকে আপোনালোকে এইদৰে ছাল দি দিব পাৰে, এইদৰে ছাল দি দিব। আৰু ছাল দি দিয়াৰ পাছত আপোনালোকে ধুনীয়াকৈ বগাব গছবোৰ। কিন্তু এটা কথা মন কৰিব যে আপোনালোকে পানীটো জোখত দি থাকিব, আৰু পানী অত্যাধিকো নিদিব। আৰু আপোনালোকে ছাদৰ ওপৰত কি খেতি কৰিব পাৰিব মই কৈছোঁ। আপোনালোকে পাৰিব জাতিলাও কোমোৰাও পাৰিব, আৰু মই ইয়াতে কৰিছিলোঁ জিকা কৰিছিলোঁ আৰু তিয়ঁহ কৰিছিলোঁ। তিয়ঁহৰ প্ৰডাকশ্যনটো বহুত বেছি পালোঁ, জিকা প্ৰডাকশ্যনটো লাহে লাহে হৈ আছে। আৰু যেতিয়া আচলতে ফচলবোৰ লাগিছিলে, এয়া আপোনালোকে দেখিছে মোৰ এইবোৰ খুব ধুনীয়াকৈ ফুলি আছে। ইতিমধ্যে আকৌ লাগিব সেইখিনি। যেতিয়া মোৰ আচলতে ফচলখিনি লাগি আছিলে, আৰু এয়া কিছুমান গছ, 2-এজোপা গছ মোৰ অলপ মৰি গৈছে, যিহেতু মই পানী দিয়া নাছিলোঁ। তাৰে এজোপা গছ মোৰ মৃত্যুমুখত পৰিলে পানী নিদিয়াৰ কাৰণে। সেইকাৰণে আপোনালোকক কৈছোঁ যে পানীটো দিব চটৰ ওপৰত। সেইটো এটা মেইন অসুবিধা, পানী যদি নিদিয়ে তেতিয়াহ'লে গছজোপাৰ খুব সোনকালে মৰি যাব। আৰু এইদৰে আচলতে এয়া দেখিছে আপোনালোকে ওপৰ পালেগৈ মোৰ কুন্দুলি গছ। আৰু মই প্ৰেক্টিকেলি কৰি চালোঁ। আপোনালোকে 2-3টা মাছৰ কাৰ্টুনত কৰিব, আপোনালোকে নিজৰ ঘৰৰ কাৰণে একদম পাচলিৰ কাৰণে চিন্তা কৰিব নালাগে। এই দেখিছে আপোনালোকে এজোপা কুন্দুলি খুব ধুনীয়াকৈ ফুলি আছে। কুন্দুলি ফুলটো বগা হয়, আৰু জিকা সন্ধিয়া ফুলে। এতিয়া আমাৰ আপোনালোকে দেখিছে সূৰ্য অস্ত গৈছে, আৰু অস্তগামী সূৰ্যৰ সময়ত আমাৰ জিকা ফুল ফুলে। এয়া জিকা হালধীয়া ফুলবোৰ দেখিছে আপোনালোকে, জিকা খুব ধুনীয়াকৈ ফুলিছে। আৰু দৰ্শকসকল, এইদৰে আপোনালোকে খুব ধুনীয়াকৈ খেতি কৰি থাকক, আৰু খুব ধুনীয়াকৈ আপোনালোকে নিজে সকলোখিনি খাই থাকক। আৰু আপোনালোকৰ কাৰণে এইটো ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই আচলতে এইখিনি কৰিছিলোঁ, যদিও মই ঘৰটোত থকা নহয়। মই চালোঁ যে প্ৰেক্টিকেলি এইখিনি কিমানখিনি মানুহৰ কাৰণে উপযোগী হয়, কিন্তু মই সুফল পালোঁ। আৰু সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ, আৰু আশা কৰিছোঁ আপোনালোকেও ইয়াৰ পৰা সুফল পাব। আৰু যেতিয়া সুফল পাব এই ভিডিঅ'টো চাই পেলাই, এই ভিডিঅ'টোত আহি পেলাই আকৌ এটা কমেণ্ট কৰিব। তাৰ কাৰণে আপোনালোকক মই অনুৰোধ জনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু মোৰ যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।